আজি আপোনালোকক সম্পূৰ্ণকৈ ভালকৈ সুন্দৰকৈ বুজাই দিম যে পে আউটটো যদি আপোনালোকে ছেটিং কৰোঁতে কিবা যদি ভুল হৈছিলে বা সেইটো মানে কেনেকৈ ঠিক কৰিব পাৰিব, কেনেকৈ আপ টু ডেট কৰিব পাৰিব, সেই কথাটোকে বুজাই দিম। ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ, সকলোৱে মানে চোৱা নাই। যিবিলাকে মেছেজ কৰি আছিলে পে আউটটো মোৰ ভুল হৈ গ'ল বুলি, সেইসকলে মানে ভিডিঅ'বিলাক চোৱাই নাই। গতিকে মই আকৌ বনাই দিছোঁ, ভিডিঅ'টো চাব, যাতে মেছেঞ্জাৰত আহি পেলাই অলপ ডিষ্টাৰ্ব নকৰিলে মই ভাল পাম। গতিকে আপোনালোকে এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। প্ৰথমতে আপোনালোকৰ এই প্ৰফাইলটোলৈ যাব। প্ৰফাইলত থ্ৰী ডট আছে নহয়, থ্ৰী ডটত এনেকৈ ক্লিক কৰি দিব। থ্ৰী ডটত ক্লিক কৰি দিব। তাৰপিছত এইটো প্ৰফেশ্যনেল ডেশ্ববৰ্ডটো দেখিছে নহয়, এইটোত ক্লিক কৰিব। মোৰ আজি অলপ নেটৱৰ্ক শ্ল' হৈছে। ইয়াত ক্লিক কৰি তললৈ স্ক্ৰল কৰি আহিব। আহি এইটো দেখিছেনে পে আউটটো, এইটো পে আউটটোত ক্লিক কৰিব। পে আউটটোত ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, এই ছেটিংছ অপশ্যনটোত ক্লিক কৰিব লাগিব। এই ছেটিংছ অপশ্যনটোত ক্লিক কৰক। ছেটিংছত ক্লিক কৰি দিলোঁ। এতিয়া আপোনালোকৰ পে আউটৰ যিখিনি পূৰা ডিটেইলছ আছিলে সেইখিনি গোটেইখিনি আহি গ'ল। ইয়াত আপোনালোকে যিকোনো প্ৰব্লেম যদি আছে আপোনালোকে ইয়াতে শুধৰাই ল'ব পাৰিব। ধৰি লৈছোঁ আপোনালোকৰ কাউণ্ট্ৰিটো ভুল হৈ গ'ল বা বিজনেছ টেবটো ভুল হৈ গ'ল। বিজনেছ টেবটোত আপোনালোকে ইণ্ডিভিজুৱেল দিব লাগে। গতিকে এইটোত যদি বিজনেছ টেপে কৰি দিছে তেতিয়াহ'লে সলাই ল'ব, ইয়াতে পাৰিব। যদি আপোনাৰ বিজনেছ ফোন নাম্বাৰটো ভুল হৈছে, সেইটোত আপোনালোকে ইয়াতে শুধৰাব পাৰিব। এড্ৰেছটো ইমেইল এড্ৰেছটো ভুল হৈছে, সেইটোত ঠিক কৰি ল'ব পাৰিব। এইখিনি যদি ভুল হৈ আছে, ইয়াত যিকোনো এটা ভুল হৈ শুধৰাই ল'ব। শুধৰাই লৈ পেলাই এইটো যে আপ টু ডেট আছে, এইটো আপ টু ডেট কৰি দিলে মানে এইখিনিত যিটো ভুল আছে শুধৰণি হৈ যাব। তাৰপিছত আপোনালোকৰ আৰু ক'ৰবাত যদি ভুল হৈ আছে ইয়াত চাব পাৰিব। আপোনাৰ যদি নামটো ভুল হৈ আছে, আপোনাৰ যদি ডেট অফ বাৰ্থটো ভুল হৈ আছে, আপোনাৰ যদি পূৰা এড্ৰেছটো ভুল হৈ আছে, তেতিয়াহ'লে ইয়াতে সকলোখিনি শুধৰাই ল'ব। যিখিনি ভুল হৈ আছে বা ডেট অফ বাৰ্থ, নাম বা এড্ৰেছটো ভুল হৈ আছে, ইয়াতে শুধৰাই পেলাই আপ টু ডেট কৰি দিলে ঠিক হৈ যাব। যদি আপোনালোকৰ প্ৰফাইলটোত ভুল হৈ আছে, প্ৰফাইলটোত কিবা প্ৰব্লেম আছে, নামে বা আপোনাৰ ডেট অফ বাৰ্থে কিবা কিবি যিকোনো আপোনালোকৰ যদি ভুল হৈ আছে, তেতিয়া আপোনালোকে কি কৰিব লাগিব, এই ইয়াত আপ টু ডেট ক্লিক কৰি দিলে মানে আপোনালোকে শুধৰণি কৰিবলৈ অপশ্যনবিলাক আহিব। তাৰপিছত সেই শুধৰণি কৰি পেলাই আপ টু ডেট কৰি দিব। আপ টু ডেট কৰি দিলে মানে ইয়াত আপ টু ডেট কৰি দিব। কৰি দিলে আপোনালোকৰ প্ৰফাইলটো সকলোখিনি ঠিক হৈ যাব। গতিকে ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। নতুন পুৰণা সকলোৱে এই প্ৰব্লেমটো একেবাৰে সহজ, কিন্তু বহুতে নাজানে। একেবাৰে মানে বহুতৰে মানে একেবাৰে নাজানে। গতিকে যিসকলে নাজানে সেইসকলে চাই পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই বস্তুটো পাই যায়। আৰু এইটো পে আউটৰ ভুল হ'লে শুধৰণি কৰা বহুত মানুহ আছে, কিন্তু সিহঁতে কিবা এটা খৰচ বিচাৰে। সেই খৰচটো দিলেহে আপোনালোকৰ এই কামটো কৰি দিয়ে। কিন্তু মই এনেকৈয়ে আপোনালোকক বুজাই দিছোঁ, বেলেগৰ তাত যাব নালাগে, একেবাৰে ফ্ৰী আপোনালোকে কৰি ল'ব পাৰিব নিজেই। গতিকে ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি পেলাই এনেকৈ ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব।